নমস্কাৰ বন্ধুসকল, মই আজি পৰ্ক লাভাৰবোৰৰ কাৰণে এটা ৰেচিপি লৈ আহিছোঁ। তাৰ কাৰণে মই পৰ্কখিনি বইল কৰি লৈছোঁ, বিলাহী লৈছোঁ, মই এটা কেপচিকাম লৈছোঁ, ভোট জলকীয়া আধা লৈছোঁ আৰু আদা আৰু নহৰুৰ পৰিমাণটো অলপ কম দিছোঁ মই। এতিয়া মই কেৰাহী এটা গৰম হ'ব দি তাত তেল অকণমান দি দিছোঁ। ইয়াত মই আদাখিনি ফ্ৰাই কৰিব দিলোঁ। অলপমান ফ্ৰাই হোৱাৰ পিছত মই ইয়াতে কাটি থোৱা কেপচিকামখিনি দি দিলোঁ আৰু তাত বিলাহীখিনিও দি দিলোঁ। এতিয়া অকণমান মই লৰাই থাকিম। একচুৱেলি পৰ্ক ময়ে খাওঁ ন, মোৰ ৱাইফ আৰু মায়ে নাখায়, তো ময়ে আজি ৰেচিপিটো আপোনালোকলৈ লৈ আহিছোঁ। তেনেকুৱা কেনে লাগে মোক লাষ্টত জনাব, আপোনালোকে ঘৰত ট্ৰাই কৰিব। এতিয়া মই অকণমান নিমখ দিম, মানে হাফ স্পুনমান দিম, একৰ্ডিং টু টেষ্ট আৰু আপোনালোকে যিমান নিমখ খায় সেইটো দি দিব। ইয়াতে মই কাশ্মীৰী ৰেড চিলি পাউডাৰ দি দিছোঁ। এইটো একচুৱেলি কালাৰটো ধুনীয়া কৰে আৰু বেছি জ্বলা নহয়, কিন্তু ইয়াত কালাৰটোৰ কাৰণে স্পেচিয়েলি দিয়া হয়। এতিয়া মই অকণমান লৰাই থাকিম। এইটো আপোনালোকে ট্ৰাই কৰিব ঘৰত। 5 মিনিটমান ঢাকনিখন দিয়াৰ পিছত এতিয়া অকণমান সেই টাইপ হৈ গৈছে, ফ্ৰাই হৈ গৈছে। তথাপিও আৰু মই লৰাই থাকিম। বেছি টাইম নালাগে আৰু মই এজনৰ কাৰণে বনাইছোঁ, মানে মোৰ কাৰণে বনাইছোঁ। ভোট জলকীয়া কাটি থোৱা ভোট জলকীয়াখিনি দি দিলোঁ আৰু পৰ্ক দেখিছে, পৰ্কটো কিন্তু লোকেল পৰ্ক হয়, মই বৰমাৰ পৰা আনিছিলোঁ। তেনেকুৱা এতিয়া অকণমানে বাচি আছে লাষ্ট, আৰু মই ভাবিলোঁ এটা ভিডিঅ' বনাই দিওঁ তেনেকুৱা। আৰু নিচাই যিহেতু এইবোৰ পৰ্ক চৰ্ক নাখায়, তো ময়ে দিব লগা হ'ল ৰেচিপিটো। এতিয়া মোটামুটি পৰ্কখিনিতো বইল আছিলে, এতিয়া অকণমান ফ্ৰাই কৰি লৈছোঁ। এইটো 2 মিনিটমান ফ্ৰাই কৰাৰ পিছত এনেকুৱা ইয়াত মই ঢাকনিখন লগাই থৈ দিম আৰু অলপমান সিজি যাব আৰু এনেকুৱা চাই লওক। কালাৰটো বঢ়িয়া লাগিছে। এতিয়া প্ৰায় হৈয়ে গৈছে। মই মান ধনিয়া 2 পাতমান আনি থৈ দিছোঁ, সেইটো অকণমান দিলোঁ। এইটোৱে একচুৱেলি টেষ্টটো ধুনীয়া কৰে। আপুনি নৰ্মেল ধনিয়াও ইউজ কৰিব পাৰে, কিন্তু গোন্ধ মানে মান ধনিয়াটোৰ গোন্ধটো বেছি ভাল লাগে মানে মোৰ, তো সেইকাৰণে এইটোৱে কাটি দিলোঁ মই এনেকুৱা। আৰু অকণমান লৰাই দি প্ৰায় হৈ গৈছে। মই এখন প্লেট এখন ৰেডি কৰি মানে এইটো উঠাই দিমেই আৰু তেনেকুৱা। এৰাউণ্ড 15 মিনিটছমান ফ্ৰাই কৰিলে হৈয়ে যায় আৰু তেনেকুৱা। এতিয়া মই আপোনালোকে চাই লওক কেনেকুৱা হৈছে, কালাৰটো বহুত ধুনীয়া হৈছে তেনেকুৱা। এইটো আপোনালোকে ৰুটি বা ভাতেলেও, দালি ভাত আৰু পৰ্ক ফ্ৰাই বঢ়িয়া লাগিব খাব তেনেকুৱা। এইটো আপোনালোকৰ সন্মুখত দি দিছোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে, কাইণ্ডলি আমাৰ চেনেল নিষ্কাছ জোন লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু পাৰিলে শ্বেয়াৰ কৰিব। থেংক ইউ।